যেনিয়ে যায় তেনিয়ে যদি আপোনালোকে দেখে সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈছে স্পাইৰেল পটেটো। গুৱাহাটীৰ যি দীঘলী পুখুৰী পাৰত অগণন লোকৰ ভিৰ হৈছিলে, অগণন গ্ৰাহকে ভিৰ কৰা দেখিবলৈ পাইছিলোঁ সামাজিক মাধ্যমত স্পাইৰেল পটেটোৰ ভাইৰেল ভিডিঅ'। আৰু সেয়াই যি স্পাইৰেল পটেটোৰ ভাইৰেল ভিডিঅ' চাই অনুপ্ৰাণিত হ'ল যোৰহাটৰ এহাল দম্পতীয়ে আৰু খুব কম মূল্যতে কম টকাৰে ব্যৱসায় আৰম্ভ কৰিলে স্পাইৰেল পটেটোৰ। আৰু এই চাগে ভিডিঅ'টো আপোনালোকে শেষলৈকৈ চাওক। আৰু যোৰহাটৰ এই গান্ধী পাৰ্কৰ সমীপতেই সন্ধিয়া হ'লেই এইহাল নৱদম্পতীয়ে এতিয়া আৰম্ভ কৰিছে স্পাইৰেল পটেটোৰ ব্যৱসায়। আৰু এতিয়া হৈছে এয়া যোৰহাটৰ নগৰৰ যি গান্ধী পাৰ্ক আছে, গান্ধী চিলড্ৰেন পাৰ্কৰ সমীপত তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছে। আৰু ইতিমধ্যেই গ্ৰাহকৰ লানি নিচিগা সোঁত বৈছে, ইউটিউবাৰসকল আহিছে, সংবাদ মাধ্যমৰ লোকসকলে আহি বাতৰি পৰিৱেশন কৰিছে, যিহেতু এহাল দম্পতীয়ে আৰম্ভ কৰিছে থলুৱাগিৰি। আৰু স্বাৱলম্বিতাৰ এক নিদৰ্শন বুলি ক'ব লাগিব। এয়া চৌপাশে মাথো আৰম্ভ হৈছে ভিৰ। আৰু এই ভিৰৰ মাজতে অকণমান তেওঁলোকৰ মনৰ কথা জানিবলৈ আমি কাষ চাপোঁ। আৰু যিহেতু যথেষ্টখিনি গ্ৰাহক ইতিমধ্যে আছে, তথাপিও অকণমান আমি মনৰ কথা জানো আহক। গুৱাহাটী যে মানস দা আৰু মনীষা বা তেওঁলোকে যদি অসমীয়া হৈ কৰিব পাৰিছে, আমিনো কিয় নোৱাৰিম? হোৱা নাই। বাকী ইউটিউবাৰসকলে আহি পেলাই ইউটিউব চেনেলত তেখেতসকলে আপলোড কৰিছে ভিডিঅ', ঠিকে আছে। খালি দুই এক মানে কমেণ্ট কৰিছে বেয়াকৈ। তাকে মই সেইটোকে ক'ব বিচাৰিম যে আপোনালোকে বেয়া কমেণ্ট নকৰিব। সেয়াই, আমিও দিয়কচোন মানুহেই হয়, মানুহ হয়নো চিক্ৰেট দুই এটা থাকিব পাৰে, কিন্তু বেয়া হোৱাটোনো কিয় বিচাৰিম? আৰু এইধৰণে ইজনে আনজনৰ হাত ধৰি এইদৰে কৰ্মত যাতে আগুৱাই যাওক থাকিল অফুৰন্ত শুভেচ্ছা। ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু কমেণ্ট কৰি শ্বেয়াৰ কৰাৰ লগতে ঘণ্টাটো বজাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।